ক'ত যায় আদি বেজি আদি 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 টোপনি আজি খোজ খাবলৈ যায় বেজি লেটস গো ষ্টাৰ্ট ডাবল ব্লগ আদি মাকে কিবা এটা কওক কেইটা আছে আজি আদি ক'ত গ'ল আদি টোপনি আৰু 10 মিনিটৰ পিছত তুমি খাবা খোজটো তাৰপিছত শুই গ'ল নেকি হেৰি কি বুলি কয় তাৰপিছত শুলে নেকি ঘৰতহে পাব ঘৰতহে দিব ৰাতিলে দিব নমস্কাৰ বন্ধুসকল আদি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ যদি আপোনাৰ কেঁচুৱাৰ বেজি লোৱাৰ পাছত জ্বৰ অনুভৱ হয় ডাক্তৰৰ পৰামৰ্শ মতে আপুনি বেবী জ্বৰৰ মানে ড্ৰপছ পায় আমাক সাজেষ্ট কৰিছিলে পেৰাচিটামলৰ P100 ড্ৰপছটো সো আমি সেইটো ইউজ কৰিব বুলি ভাবি এইটো আমি দোকানৰ পৰা আনিলো দৰৱৰ দোকানৰ পৰা কিন্তু এতিয়ালৈকে আমি ইউজ কৰা নাই জ্বৰ উঠিলেহে এইটো খুৱাব লাগে আৰু 5 ড্ৰপছ দিব লাগে জ্বৰ উঠিলে আৰু জ্বৰ নুঠিলে নালাগে তাৰোপৰি আৰু এটা আপোনাৰ ভিক্স ব্যৱহাৰ কৰা হয় যেনেকে বেবী ৰাব বুলি এটা আপোনাৰ ভিক্স আছে এইটো আপোনাৰ য'ত বেজি দিয়ে তাত আপোনাৰ অকমান লগাই ৰাখিলে বেবিটো অসুবিধা নহয় সো আপোনালোকে যদি বেবীৰ বেজি দিয়াৰ পাছত বেছিকে আমনি কৰে তেতিয়া আপুনি বেবী ৰূপ লগাই ৰাখিব পাৰে বা জ্বৰ উঠিলে আপুনি P100 দিব পাৰে কিন্তু ডাক্তৰৰ পৰামৰ্শ মতেহে আপুনি লোৱা দৰকাৰ এবাৰ ডাক্তৰক আপুনি সুধিব যে এইটো ব্যৱহাৰ কৰিব পাৰি নেকি ডাক্তৰে যি কয় তাৰ মতে হ'ব এইটো আমাক দিছে কাৰণে আমি আপোনালোকক কি কয় জনাইছো আৰু ব্লগটো সদায় চাই থাকিব আমি আৰম্ভ কৰিছো নতুনকে যাতে আমি কিছুমান ইনফৰমেশ্যন ইউটিউবৰ জৰিয়তে লৈছিলো বেবী ক্ষেত্ৰতে হওক বা প্ৰেগনেন্সি টাইমত সো আপোনালোককো আমি সেইটো দেখাম হেৰি কৰিম বুলি সহায় হ'ব সহায়ক আমি আপোনালোকৰ মাজত এই ভিডিঅ'টো লৈ আহিছো এনেকৈ বনাব চেষ্টা কৰিছো ডাঙৰ হ'লে আদিয়ে তেওঁ লাইফষ্টাইলখিনি এই ব্লগৰ জৰিয়তে দিব পাৰিব এটা আগলৈকে আমি আপোনাক এইটো আপোনালোকৰ বাবে আমি মাক দেউতাকেই সি ডাঙৰ হোৱালৈকে লৈ আহিম এইখিনি কথা Audio Jungle. কি দৰৱ খাইছা তুমি হে ৰেহা দৰৱটো কি খাইছা এয়া দৰৱ খাইছা কি দৰৱ খাইছা এইটো তুমি বাহিৰলে পেলাই দিছে ভাল লগা নাই নি খাবলে হে কোন শুনো খাবলে ভাল লগা নাই নি হে ৰেহা মানুহ ৰেহা মানুহ কি দৰৱ খাইছে কোৱা আকৌ কোনটো খাইছে দৰৱটো